গাইজ আজি হৈছে লক্ষ্মী পূজা আৰু ফেষ্টিভ ছিজনত এনেকুৱা ৱেডাৰ হ'লে বহুত বেছি বেয়া লাগে। ঠিক আজিও আমাৰ মনটো একদম বেয়া লাগি গৈছে। মানে ৰাতি লক্ষ্মী পূজা কাতি বিহু এনেকৈ ক'লে মানে চোতাল ঘৰ চব মুচি দিওঁ আৰু ঘৰ চব মুচিছোঁ বাৰু, বাট চোতালখন গোবৰেৰে মুচিব নাপালে ফেষ্টিভ ভাইবছটোৱে নাই আমাৰ অসমীয়া ঘৰবোৰত আৰু নহ'লে আজি চোতালখন মুচিব পৰা নাই। অলপমান মুচিলোঁ, বৰষুণ পুটপুটকৈ আহি গ'ল, আকৌ বেয়া হৈ গ'ল। তাৰপিছত বাকী গোটেই কমপ্লিটলি মুচিব নাপালোঁ, তো সেইকাৰণে মনটো বহুত বেছি বেয়া লাগি আছে। আৰু এতিয়া ওলাইছোঁ যিহেতুকে আজি লক্ষ্মী পূজা, আজিও লক্ষ্মী পূজা, কালিও লক্ষ্মী পূজা। তো আজি 7টা বজাৰ 7টা নে কিবা 6:30 কিবা এনেকুৱাত লক্ষ্মী পূজা লাগিব আৰু মই ভালকৈ নাজানো ৰ'ব। আৰু কিন্তু ভৃগু যে সিহঁতৰ তাৰমানে প্ৰত্যেকবাৰেই তাৰমানে লক্ষ্মী পূজা কৰে। তো ভাবিছোঁ আজি লক্ষ্মী পূজা চাব যাওঁ সিহঁতৰ ঘৰত, মানে চাব নাযাওঁ, প্ৰত্যেকবাৰ কৰেই, প্ৰত্যেকবাৰ যাওঁৱে। আৰু এইটো মোৰ পিছত আছে দেখিছে না আৰ্মি মুৰ্গী, এইটো আৰ্মি মুৰ্গী পুৰা আৰ্মিৰ দৰে থওঁ। আৰ্মি 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 সি পুৰা একদম ডিউটি কৰি থাকে আমাৰ মাইকী মুৰ্গীকেইটাৰ লগত। আহি পালোঁ ঘৰ, ভিগুহঁতৰ নতুন ঘৰ বনাই আছে নহয়, তো সিহঁতৰ তাৰমানে অলপ স্পেচৰ অভাৱ আৰু মানে জেগা কম হ'লেই তাৰমানে তলত নকৰে পূজাখন, ওপৰত কৰিব, ওপৰৰ ফ্ল'ৰটো বনাই আছে। তো ইয়াৰ ওপৰত একদম দেও আহি গৈছে, আহি কিনে ধুনীয়াকৈ যোগাৰ চোগাৰ কৰি আছে। মই আহি কিনে আৰু এনেই লেকচাৰ দি আছোঁ, কাম কৰিব টান পাওঁ মই। এখেত হৈছে ভৃগুহঁতৰ ঘৰুৱা দেউৰ নিচিনা, আৰু এতিয়া ধুনীয়াকৈ কলৰ ধূনা বনাই আছে, লগতে খুৰায়ো একদম তলৰ পৰা বস্তু কৰাই ওপৰলৈকে ট্ৰান্সফাৰ কৰিছে শৰাইৰ যোগাৰখিনি। আৰু যোৱাবাৰৰ পৰা আমাৰ হাদালা গাঁৱৰ মাজৰ নামঘৰটোৱে লক্ষ্মী পূজাখন অলপ ডাঙৰকৈ পালন কৰা হৈছে। তো সেয়া এতিয়া ওলাইছে সকলো পুৰুষ মিলি কিনে লক্ষ্মী মাক আদৰিবৰ কাৰণে চব গৈছে। লক্ষ্মী পূজা নকৰে নহয়, সেইকাৰণে গম নাপাওঁ। লক্ষ্মী পূজাত পুৰি, নাৰিকলৰ লাড়ু এইবোৰ সকলো লাগে। আৰু আমাৰ এয়া পাকৈত কৰি চাকি ধুনীয়াকৈ নাৰিকলৰ লাড়ু বনাই আছে। আৰু কি লাগে কৰি খোৱা বস্তু, চিৰাও লাগে ন নাৰিকলৰ, আৰু চুজি, সেয়া মিঠাই। আৰু কেমেৰাটো লৈ ঘূৰি দেখিছে নে কি ঠাণ্ডাকৈ মাতটো দিছে, এনেহ'লে টেকটেকা থাকে মোক গালি পাৰি থাকে, কিন্তু এতিয়া ধুনীয়াকৈ মাতটো দিছে, লাজ লাগি গৈছে। সেয়া কৰি ধুনীয়াকৈ চেই দি মই বাৰু ৰুকিছোঁ দেই, মই ৰুকিছোঁ, কিন্তু বাকীখিনি মই কৰিব নোৱাৰোঁ। খুৰীহঁতৰ লগত মই এনেকৈ ধেমালি কৰি থাকোঁ। আৰু এইফালে চব্জি গোটা হৈ গৈছে। পূজাৰ পিছত যোনে যোনে ভাত খাব বিচাৰে তেওঁলোকক খুৰীহঁতে ভাত খুৱাই জোৰ নকৰে, কাৰণ বহুতে লক্ষ্মী পূজাত যিহেতুকে ভাত নাখায়, ৰাতিয়ে ভাত খায়, সেইকাৰণে। আৰু এইফালে আমাৰ লক্ষ্মী মা ৰেডি হৈ গৈছে, মুখাখন গুচাই দিছে, আৰু খুৰীহঁতেও ফল মূল কাটি কিনে ফাইনেল কৰিছে আৰু মানে অলপ পাছত আৰু মানে ঠগি মানে লক্ষ্মী পূজা আৰম্ভ হৈ যাব। মেইন কথাটো হ'ল কি, আমাৰ ঘৰত তাৰমানে পূজা পাতল খুব কমেই হয়। মানে আমাৰ ঘৰত এখনো পূজা নহয়, পুথি পঢ়া হয় কেতিয়াবা। আৰু ধৰক এই শিৱৰাত্ৰি, আজি ধৰক লক্ষ্মী পূজা, এনেকৈ মানে ঠগি চগিহে আগবঢ়ায়, এনেকুৱা ডাঙৰকৈ পূজা নকৰে। আৰু ভিগুহঁতৰ ঘৰখনত মানে পূৰা ফুল পূজা চলে, আৰু বিষ্ণু পূজাও চলে, বিষ্ণু পূজাও কৰে, আৰু মানে কৰিব পৰা পূজা গোটেই কৰে, লক্ষ্মী পূজাও কৰে, আৰু কিবা মানে বহুত কিবা কৰে। হ'লে তাৰমানে মই বুলি নহয়, একচুৱেলি আমাৰ মা আৰু ভণ্টিহঁতেও আৰু আমি মানে পূজাৰ নিয়মগিলা নাজানো, মিছা ক'লে কি হ'ব। আৰু ইয়াতে খুৰীহঁতে একদম জানে, ফট কৰি থাকে। মই অলপমান মানে সেই আৰু অলপমান লেধা মানে একদম নাজনোৱেই আৰু হ'লি তাৰমানে সেই আৰু চাই ভাল লাগে অৱশ্যে। আৰু পূজাবোৰত সদায় পিছত আহোঁ, আজি অলপমান সোনকালে আহি কিনে গম পালোঁ লক্ষ্মী পূজাত যে ইমান বস্তু লাগে। ধানৰ দুকলি ধান লাগে, ধানৰ মাজত সোণৰ বস্তু দিব লাগে, তাৰপাছত পইচা দিব লাগে, বেলেগ মানে। আৰু মই দেখাই নাছিলোঁ এনেকুৱা, মানে মই আজিহে গম পালোঁ। লাজে লাগে ভাই, ইতনা বড়ে হোকে ভি মুझे अभी अब सुनने को मिला है थोड़ा। আৰু আজি আমাৰ গাঁৱৰ মাজৰ চুপাই মানে যোৱাবাৰৰ পৰা ডাঙৰকৈ লক্ষ্মী পূজা চেলিব্ৰেট কৰা হৈছে। তাৰ আগত গ'লে বাৰু ঠিক কৰিছিলে, তথাপিও এই দুইবাৰ মানে অলপমান ডাঙৰকৈ কৰিছে। তো অহাকালি পূৰা ফুল 2 পাৰ্টি নাম আছে, তাৰমানে কাতি বিহুৰ দিনা 2 পাৰ্টি ছোৱালী মানুহৰ নাম আছে। তো নাম চাব পাৰিম, টেনশ্যন নাই। আৰু এতিয়া তেওঁলোকে গ'ল গোসাঁই আনিব, আৰু অলপ পাছতে গোসাঁই আনি তেওঁলোকে শোভাযাত্ৰা কৰিব, ধৰ্মীয় শোভাযাত্ৰা হ'ব। আপোনালোকক দেখুৱাম ৰ'ব, যদিহে মই থাকোঁ। আৰু ইভিনিঙত গ'লে একবাৰ প্লেন কৰিছোঁ, একবাৰ ময়ো লক্ষ্মী পূজা চাব যোৱাৰ। এয়া দেখিছেনে পেণ্ডেল যে আছে, তাতে তাৰমানে লক্ষ্মী পূজাখন হৈছে আৰু ডাঙৰকৈ, আৰু নাম চাম চলি আছে। বৰ্তমান একো নাই, অলপ পাছতহে শোভাযাত্ৰাটো আৰম্ভ হ'ব। আজি অৱশ্যে বতৰটো বেয়া কাৰণে চবৰে চাগে মনটো অলপ খেমেকা, বাট একো নাই, হৈ যাব। এই 5 বিধ কৰি লক্ষ্মী মাক আহাৰ দিয়া হৈছে। ইয়াতে পুৰি, লাড়ু, মিঠাই, চুজি চব আছে। পূজাত বহাৰ আগে লক্ষ্মী মাক এবাৰ চাব আহিছোঁ, কেনেধৰণে সজোৱা হৈছে। ধুনীয়াকৈ সজাইছে, আৰু লগতে অল ছেট মানে অল ডান, মিঠাই চিঠাইও দি দিছে। লগতে এয়া ভোগৰ যোগাৰো কৰি আছে খুৰা, কলবোৰ সানি আছে। নাই মোৰ আপোনাৰ ভিডিঅ' কৰিব লাগিব নেকি? গা ধুইছে নে নাই? দিয়ক হ'ব দিয়ক।
গাইজ মিঠাই ওলাওঁতে মোৰ আঙুলিটো দেখিছেনে কেনেকৈ কাটা গ'ল মই এইবোৰ বৰ বেয়া পাওঁ আঙুলি চাঙুলি কাটা আৰু টিঙি কাটিছে গম নাপাওঁ আৰু এতিয়া বেজি ল'ব লাগিবও পাৰে নালাগিব পাৰে নতুন টিং আছিলে নতুন টিঙে কাটিছে বেজি নল'লেও হ'ব চাগে ন নতুন টিঙে কাটিছে বেজি অলপমান লেপা গৈছে তাৰমানে একো নহয় ন এয়াই আৰু পূজাত বহাৰ আগে আগে দেউৰ ভৰি ধুবৰ কাৰণে আহিছে যোনে বৰণ কৰে এয়া তেওঁলোকে মানে ভৰি ধুৱে আৰু লগতে শুৰিও ধুইছে মই মানে চাই আছোঁ তো মানে ভাল লাগিছে আৰু মানে নিয়মবোৰ চাই ভাল লাগে এইবোৰ মই আগত কেতিয়াও দেখা নাই টু বি অনেষ্ট মই আজিয়ে দেখি আছোঁ আৰু মই ধুম ভৰিখন ধুই দিলোঁ লগত আৰু ধুই ধুই কিনে এটা কিবা মানে নেক্সট লেভেল ছেটিছফেকশ্যন পাইছোঁ মনটো পবিত্ৰ টাইপ লাগি গৈছে মোৰ আমাৰ গাঁৱতো পূজা প্ৰত্যেকবাৰেই কৰে কিন্তু আগতে যিবোৰ ডাঙৰকৈ কৰিছিলে গো পূজা হোৱাৰ পৰা মানে অলপ সৰুকৈ কৰে আৰু তো হ'লে তাৰমানে আজি এতিয়া ভাত চাত খুৱাব বাৰু আৰু এইবাৰ আমাৰ সভাপতি হৈছে আমাৰ দেউতা গতিকে আৰু ৰাতি ভাত খাবি গম পাইছোঁ নাই ঘৰত ভাত নবনাবি গোসাঁই ঘৰত ভাত খাব গম পাইছোঁ আৰু এতিয়া ইয়াতে গোসাঁই আনিব যায় নেকি আমাৰ ছোৱালীকেইটাও গোসাঁই আনিব যাব গান চান বজাই কিনে আমাৰ ছোৱালীকেইটাৰ জোচ আছে তাতে নাযাওঁ কিয়া মই চাহৰ একবাৰ পূৰা গান বজাই আছে আমাৰ উৎপলটোক দেখা নাই কাৰণে তাৰ মনটো বেয়া হয় না নতুন চাইকেল লৈছি মা আহিছে খুৰীহঁতৰ ঘৰত আৰু মই ক'লোঁ মই দেউৰ ভৰিখন দিছোঁ মায়ে মোক কি কৈছে জানেনে দেউৰ ভৰিও ধুৱে নেকি মানে আমাৰ মায়েও নাজানে আমাৰ পূজাৰ কথা মইতো নাজানোৱে মাও নাজানে কি আমাৰ নাম প্ৰসংগ পুথি পঢ়া বেছিকৈ হয় ভাগৱত গীতা পাঠ হয় আৰু নাম প্ৰসংগ হয় তাৰমানে আমাৰ আটা সেই আছিল যে পাঠক আছিল যে তাৰমানে পূজা পাতলতকৈ বেছি আমাৰ পুথি পঢ়া হ'ব নাম হ'ব মানে আমাৰ নাগৰা নাম হ'ব আৰু তিৰোতা নাম আমি নিজেও তাৰমানে নামটোৰ প্ৰতিহে তাৰমানে বেছি ইনভলভমেণ্ট আৰু আমাৰতো বাট পূজা পাতল পাতিলে বাৰু ভাল হয় দিয়কচোন আৰু অলপমান ভাল লাগে বাৰু আমাৰ গাঁৱৰ এই হাদলাৰ এখন দোকান আজি অ'পেনিং হ'ল কলিতা ষ্ট'ৰ এই যে আইতাগৰাকী যে ঢুকুৱা বুলি কৈছিলোঁ তেওঁলোকৰ আৰু নতুন দোকানৰ পৰা যাত্ৰা কৰি কিনে মই মেগী 5 পেকেট ল'লোঁ ৰ'ব নতুন দোকানত কিবা এটা নল'লে বেয়া লাগে যে আৰু মোক মৰমতে চকলেটো খাব ল'লে চকলেটো খালোঁ আৰু মেগী পেকেট থৈ কিনে আকৌ যাওঁ পূজাত ভিডিঅ'টো কৰা দুটামান বাবু আহিছে হা আৰু বাবুকেইটা কি কৰিছে জানেনে মোৰ ভিডিঅ' চাই আছে এনেকৈ নাচাই নহয় লাজ লাগে মোৰ ভিডিঅ' চালে এনেকৈ ভিডিঅ' নাচাই নহয় আৰু আজিৰ ভিডিঅ'টো ততে উৎপিতে হাই দি হাই দিছে আজি আমাৰ দেৱে হোম কৰি আছে বেলপাত দিছে ওপৰত আৰু ধুনীয়া লগা হৈছে ইমান ধুনীয়াকৈ ফুলেৰে সজাইছে লক্ষী মাক বঢ়িয়া লগা হৈছে আৰু ধোৱা ধোৱা হৈ গৈছে পৰিৱেশটো গোটেই আমাৰ সভাপতি দেউতা গ'ল এতিয়া গোসাঁই ঘৰত যাব কাৰণ দেউতাই আৰু এইবাৰ দেউতাৰ তত্বাৱধানত যিহেতুকে গতিকে দেউতা নাথাকিলে নহয় না পূজাখনত নে কি সেৱা কৰিব হৈ গৈছে মানে পুষ্পাঞ্জলিয়ে হৈ গ'ল আৰু হোমৰ ধোঁৱাই গোটেই ঘৰটোৱে আগুৰি ধৰিছে আৰু আমিও ধুনীয়াকৈ সেৱা কৰি ল'লোঁ লগতে পুষ্পাঞ্জলি দি দিলোঁ আৰু মানে ধোঁৱাটো ইমান চকুত ধৰিছে বাট মানে যিটো ফ্ৰেগ্ৰেঞ্চ হয় ফ্ৰেগ্ৰেঞ্চটো বহুত ধুনীয়া আৰু আমি ধুনীয়াকৈ সেৱা কৰি আছোঁ ধুনীয়াকৈ সেৱা আমি কৰি ল'লোঁ আৰু তৰালি আজি মোক আচৰিত কথা এটা ক'লে কি ক'লে জানেনে মই ক'লোঁ যে মানুহ বেছি আছে অলপ পিছত সেৱা কৰোঁ তাই কৈছে বামুণে বোলে মন্ত্ৰ স্কিপ কৰা তো বামুণে বোলে মন্ত্ৰ স্কিপ কৰে সেইকাৰণে তাৰমানে আমি প্ৰথমবাৰতে সেৱা কৰিছোঁ খেলা আছে মাজতে আৰু এতিয়া আমাৰ মানে মাজৰ সেয়া যে মাজৰ পূজাই ঘূৰাব গোসাঁই ৰেডি হৈছে আৰু পূৰা আৱাজ চাৱাজ ওলাই আছে আৰু
অৱস্থা বঢ়িয়া ফাইনেলি লক্ষী পূজা লাগে লক্ষী পূজা লাগি গ'ল আমাৰ মানে গাঁৱৰ ফেষ্টিভেলগিলা হোলীটোৱে মেইন হয় না হোলীটো লগে লগে ফেষ্টিভেল ভাইবছ এটা আহে নহ'লে কিবা ভালেই নালাগে 2,000 years later. মই আহিছিলোঁ হাজোত পূজা চাবৰ কাৰণে আৰু আহি গ'লো আমাৰ বাহঁতৰ ঘৰত মানে তৰালিহঁতৰ বাহঁতৰ ঘৰত আৰু আহিয়ে লগ পাই গ'লোঁ টংলাৰ নাগাৰা নামৰ পাৰ্টি আৰু বাহঁতৰ নামটো কি আছিলে জ্যোতিৰূপা নাগাৰা নামৰ ছোৱালী নাগাৰা নাম আৰু ন তো এয়া লগ পাই বহুত ভাল লাগিল আৰু তেওঁলোক হৈছে টংলা আৰু টংলাৰ মানুহৰ কথা শুনি মানে বহুত বেছি ভাল লাগে আৰু আপোনাৰ নামটো কি আছিলে নমস্কাৰ মোৰ নাম শ্ৰী চয়নিকা বনিয়া তো আৰু তেখেতৰ নামটো মই এতিয়া শুনি পোৱা নাই বাৰু আজি শুনিম তো গম পাম কেনেকুৱা নাম গাই ভালেই লাগিব বাৰু শুনি কিনে বাকী আপোনালোকে কিবা কৈ দিয়ক টংলা ভাষাত মোৰ বৰ ভাল লাগে টংলাৰ কথাবিলাক কওকচোন আপুনি এনেকৈ কওক তুমি ছোৱালীজনী বৰ ধুনীয়া এনেকৈ কওকচোন আমাৰ টংলা আপুনি কৈ দিয়ক আপুনি কওকচোন ছোৱালী তুমি বহুত ধুনীয়া মোক কওক অঁ তুমি বৰ ধুনীয়া হয় নেকি বৰ ধুনীয়া লাগে আৰু কওক আৰু এনেকৈ আৰু আপোনালোকৰ ল'ৰা পাই বৰ ভাল লাগিলে হয় নেকি থেংক ইউ নাই আৰু কিবা কওক আৰু আজি আমি হাজোত আহি ভাল লাগিল লগ পাই আমাৰ ভাল লাগিল থেংক ইউ আৰু গাইজ টংলাত ল'ৰাক আৰু ছোৱালী কিবা বেলেগকৈ কয় ন কিবা ল'ৰাটোক কিবা বেলেগকৈ কয় যে কি বুলি কয় লিকিৰা আৰু ছোৱালীজনী কি বুলি কয় জিয়া আৰু লিকিৰা তো মই হ'লো জিয়া আৰু লিকিৰা মানে ল'ৰা ন তো এয়া ভাল লাগিল দেই আপোনালোকক লগ পাই গাইজ চয়নিকা বাইদেউৰ যদি আপোনালোকে নাম শুনিব বিচাৰে তেনেহ'লে কণ্টেক্ট কৰিব পাৰে মই কণ্টেক্ট নম্বৰটো মোৰ ডিছক্ৰিপশ্যনত দি দিম ধুনীয়া নাম গাই এড্ৰেছ হৈছে এড্ৰেছটোতো কৈয়ে দিলোঁ টংলাৰ বুলি আপোনালোকে কেতিয়াবা লাগিলে কণ্টেক্ট কৰিব পাৰিব নে কি কয় কিবাটো কওক লোকে যাব ওলালে এতিয়া নাম গাব কাৰণে আৰু আজি মই আছোঁ হাজোৰ কুহি হোটেল এণ্ড ৰেষ্টুৰেণ্টৰ পৰা বৰ্তমান আছোঁ কুহি লজ এণ্ড ইয়াতে আপোনাৰ হোটেলো আছে বাৰু হোটেল এণ্ড ৰেষ্টুৰেণ্টটো আছোঁ তলত আপোনাৰ ৰেষ্টুৰেণ্টটো আছে আৰু ওপৰত আপোনালোকে থাকিব পাৰিব ধুনীয়া ৰুম এভেইলেবল আছে গতিকে বৰ্তমান হাজোবাসীৰ কাৰণে মানে প্ৰব্লেম নাই আৰু কোনোবা যদি হাজো ভ্ৰমণ কৰিব আহে তেনেহ'লে থকা মেলাৰো পূৰা সুবিধা আছে এই বিল্ডিংটো গোটেই লজ হয় গোটেই লজ পাৰ্টি গেল আৰু আমি যাওঁ এতিয়া লিকিৰা চাব বল লিকিৰা কাৰণ লিকিৰা চাম আমাৰ হাজোৰ লিকিৰা চাম কেনেধৰণৰ লিকিৰা ওলছে হাজোত আমি হাজোত অস্তাদি মাৰি ষ্টাইল নকৰাকৈ আহি বৰ বেয়াকৈ লাজ পাই আছোঁ আমাৰ ভণ্টি আৰু আমাৰ মৰিচা বাইদেউক চাওকচোন বা আমাৰ ভণ্টিও তাৰমানে হাজোৰ লোকেল হ'ব আহিছে তাইও মই লোকেল হ'মে ইয়াতে দৰা চাই আছোঁ পালি যাবে আৰু লিকিৰা চাই আছে তাই লিকিৰা নে লিপিৰা লিকিৰা এই মাত্ৰ শুনি আহিছে এই মাত্ৰ পাহৰি গ'লে চবেই ইমান ধুনীয়াকৈ চক কৰি আহিছে ইমান চক কৰিছে কিন্তু আমি দুটা বহুত আনকমফৰ্টেবল আছোঁ বহুত বেছি ভেদলা পৰি আছোঁ পেচেণ্ট চাই কিনে অলপমান চকুত আইনীলা লগাইছোঁ আৰু গালখন অলপ জিলকি লৈছোঁ আৰু দিওঁ কি কৰোঁ আমাৰ ভণ্টিৰ আউটফিট লগতে আমাৰ মধুস্মিতা বাইদেউ আজি শাৰী পিন্ধিছে ধুনীয়া লগা আহিছে দেই দুয়োটাকে একদম কি চোৱা সাজে আৰু এওঁলোকে মোক মৰমত ভাত খাই দিব আহিছে ছাবস্ক্ৰাইবাৰ বুলি কৈছে আৰু লক্ষী পূজা এতিয়াই আৰম্ভ হৈছে 7:23 পৰা আৰম্ভ হৈছে চাগে ন 7:23 পৰা আৰু ইমান বেছি মানুহ হৈছে আজি সেৱা কৰিব পৰা নাই মানে দুৰ্গা পূজাত মানুহবোৰ স্প্ৰেড হৈ যায় লক্ষী পূজাত আৰু লোকেল জেগাতে আছে পূৰা বহুত মানুহ হৈছে চাওকচোন কিমান মানুহ হৈছে মণ্ডপটোত সেৱা কৰিব কিমান মানুহ গৈছে একবাৰ চাওকচোন লক্ষী পূজাৰ দিনত আহি পাইছিলে নে আগতে নাই আজি ফাৰ্ষ্ট টাইম আহিছোঁ আৰু আমি ভাবা নাছিলোঁ বহুত বেছি মানুহ হৈ দিব আৰু পূজাখন ধুনীয়া হৈছে পূৰা দুৰ্গা পূজা টাইপে লাগি আছে ন লগা নাই আজি যে লক্ষী পূজা হাজোৰ লক্ষী পূজা ইমান মানুহ মইতো আজি দুৰ্গা পূজাতকৈ বেছি মানুহ হৈছে দুৰ্গা পূজাতকৈ বেছি হৈছে সেইকেইটা শাৰী পিন্ধিছোঁ না দুৰ্গা পূজাৰ ৰাতি মাধৱ মন্দিৰত কেতিয়াও উঠা নাছিলোঁ আজি নহয় মাধৱ মন্দিৰত আমি ৰখি আছোঁ মাধৱ মন্দিৰটো খোলা আছে এতিয়াও কিন্তু আমি নাযাওঁ বাৰু আমি ইয়াতে দুখনমান ফটো উঠাই দিছোঁ ভণ্টিহঁতক আৰু এতিয়া আমি যাওঁ ধুনীয়াকৈ মাধৱ মন্দিৰৰ ওপৰত কাপোৰকেইটা পূৰা উঠি গৈছে আৰু প্ৰপাৰ ডেটিং প্লেচ পাই গৈছে আৰু আন্ধাৰে মুন্ধাৰে মাধৱ মন্দিৰটোত গানটো শুনক আজিকালি লক্ষীমাই এনেকুৱা গানো শুনে আগৰ দিনত লক্ষীমাই শুনিছিল হে মহালক্ষ্মী পৰম পিতা কিন্তু আজিকালি ডিস্কো গান শুনে লক্ষী
গাইজ আমি খাব আহিছোঁ ভেজ আইটেম বাট তাইৰ লগত যেতিয়াই মই ক'ৰবাত পূজা চাব যাওঁ বা কিবা চাব যাওঁ মই মানে ফ্ৰীতে কিবা এটা খাব পাওঁৱেই আৰু সেইকাৰণে মই থোৰাটো তাইৰ লগত মাৰিব চেষ্টা কৰোঁ যি হওক। যি হওক চবতে অল এভৰিথিং আৰু ক'ৰবাত নহয় ক'ৰবাত তাই মানে মোক ফ্ৰীতে কিবা নহয় খুৱাব পাণ হ'লেও খুৱাব বস্তু আহি পালোঁ ঘৰ আৰু এতিয়া যাম আমাৰ গাঁৱৰ পূজাত কাৰণ আমাৰ গাঁৱতো যিহেতুকে লক্ষী পূজা হয় তিনিখনকৈ কিন্তু আমাৰ চুবুৰীটোৰ এখন বেলেগকৈ হয় দিয়কচোন আমাৰ চুবুৰীটোৰ পূজাখন এতিয়া যাম যাই কিনে এতিয়া ফাইনেল সেৱাটো কৰিম আৰু অলৰেডি 2বাৰটো সেৱা কৰিলোৱে তো সেয়াই আৰু আমাৰ চতুবেতাক চাওকচোন সিও আহিছে মানুহৰ মাজত সেৱা কৰিবৰ কাৰণে আমাৰ আকৌ গাঁৱৰ মানুহবোৰে কুকুৰবিলাক বৰ বেয়া পায় গালি পাৰি থাকে উদে মুদে কিন্তু আমাৰ আকৌ কুকুৰকেইটাই মানুহকেইটাক খাতিৰ নকৰে বহিবহে মাজে চাজে তো এয়া চবে সেৱা কৰি আছে লগতে আমাৰ চটু বেটাইও ধুনীয়াকৈ সেৱা কৰি আছে ভাল লাগে সিও আহিছে যে ইমান ধৰ্মমূলক অনুষ্ঠানত আৰু ইমানবোৰ মানুহ গালি চালি পাৰা হেঁতিও সেৱা কৰিয়ে গৈছে গাইজ আজি হৈছে নেক্সট ডে তাৰমানে কাতি বিহু আৰু কাতি বিহুৰ কাৰণে ইয়াত চাওকচোন তুলসীৰ কাৰণে এটা ধিপা বনাই দিছে লগতে চাকি জ্বলাবৰ কাৰণে কলৰ দোনা লগতে কলপুলি এটা পুতি দিছে এইকেইদিন তাৰমানে আমাৰ গাঁৱত ইমান কলপুলি কাটা যাব তাৰমানে হিচাপ নাই গো পূজাত লাগিল লক্ষী পূজাত গ'ল কাতি বিহুত মানে এনেকৈ আমাৰ কলপুলিয়ে লাগি থাকিব কলপুলি এইকেইদিন পূৰা কলপুলিৰ প্ৰয়োগ হৈ থাকিব আমাৰ গাঁৱত স্পেচিয়েলি তো এয়া ধুনীয়াকৈ কাতি বিহু যিহেতুকে তুলসী এডাল পুতি ধুনীয়াকৈ মুচি দিওঁ আমাৰ ঘৰত এভেইলেবল তুলসী আছে টেনশ্যন নাই কিন্তু সেয়া আৰু আমাৰ খেতি চেতি বেছি যিহেতুকে নকৰে সেই পথাৰত চাকি দিয়াটো নহ'ব আৰু তো গধূলি আপোনালোকেও কেনেকৈ কাতি বিহু চেলিব্ৰেট কৰে পাৰিলে কমেণ্ট কৰি কিনে জনাব তো আজি ভিডিঅ'টো ইমানেই আছিলে যদি ভাল পালে তেনেহ'লে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব বাই যদি ফেচবুকত চাই প্লিজ ফ'ল' কৰি দিব হা